আচ্ছা ও বুলেট চুলেট লৈ দেখোন মানুহ একেবাৰে কালিলৈ লৈ আহিলোঁ হে গৰুকেইটা চাওঁ বুলি ওলাই আহিছিলোঁ বুলেট লৈ অঁ কালি ল'লোঁ কখন বেলেগ দেই গৰু চৰু চোৱা কামো আজিকালি বুলেট লৈ কওঁ ও দুদিন তিনিদিনতে তই ধনী হৈ গ'লি যে কি হ'ল এইবোৰ বেলেগ কথা হে এইবোৰ বেলেগ কথা আগতে গেলামাল দোকান এখনতে আছিলি সেইবোৰ দিন নাই এতিয়া হে সেইবোৰ দিন নাই বেলেগ হৈ গ'লো এতিয়া ও কি হ'ল এই কেতিয়াবা লাগিলে ক'বা নিবা চলাবলৈ কেনেকুৱা লাগিছে হে মজা লাগিছে নহয় পইচা ক'ত পালি এই সেইবোৰ তোমাৰ হিষ্ট্ৰী ক'ব লাগিব এ নহয় ক দে বেয়া পাম বিদ্যা কৈছোঁ নাই নাই ক'ব লাগিব কম কম তোমাক নক'লেও কাক ক'ম ক দে কি হ'ল ক'ত পালি পইচা এই চেনেল এটা খুলিলোঁ নহয় ক'ত কম ৰ'বা আৰু আগফালৰ মাটিকণ বিকি দিলোঁ ৱা অঁ বিকি তোমাক চেনেল এটা খুলিলোঁ এতিয়া অঁ বুলেটখন ল'লোঁ কালি ন চেনেল কিহৰ চেনেল কিহৰ অঁ কিহৰ চেনেল খুলিলোঁ বুলি গম পাইছা আকৌ ক'বলৈ ন ইউটিউবত ইউটিউবত চেনেল খুলিলি কালি বুলেটো কালি আনিলোঁ কথা এটা আছে নহয় তই ইউটিউবত চেনেলটো খুলিছ কালি অঁ বুলেটখন কেনেকৈ আনিলি বুলেটো কালি আনিলোঁ আকৌ মাটিখিনি বিকি দিলোঁ বুলি কোৱা নাই নে আগফালৰ পুৱা আগফালৰ কঠীয়ানিখন অঁ সেইখন বিকি দিলোঁ কেলে এতিয়া নালাগে নহয় কঠীয়ানি কেলে এইবোৰ খেতি বাতি আৰু নকৰোঁ নহয় এইবোৰ বেলেগ মাটি ল'ম ৰাস্তা কিনাৰ হাইৱে কিনাৰত মাটি ল'ম যিটো কাম হাতত দিলোঁ যিটো কাম এতিয়া হাতত দিলোঁ নাই হাইৱে কিনাৰত বোলে মাটি কাৰ অকল পানীৰ বোলে বাহ মানিছোঁ কিন্তু দেই নাই এই ভাগে নহ'ব বহি লওঁ তাত বহি লওঁ জানিবলৈ মনটো গৈছে কেলে নাজানিব একেদিনাই ইউটিউব চেনেল খুলিছ একেদিনাই মাটি বেচিছ একেদিনাই বুলেট আনিছ আহ বহি লওঁচোন মোক কৈছোঁ এতিয়া কচোন গোটেই কথাখিনি ক হ'ব ব কথাটো মানে কি হ'ল অঁ আমাৰ আগফালৰ মাটিখিনি নাছিলে কঠীয়ানিখন সেইখন বিকি দিলোঁ অঁ সেইখন বিকি দি তোমাৰ বুলেটখন লৈ আহিলোঁ বুলেটখন লৈ আহি চেনেলটো খুলি দিলোঁ চেনেলটো খুলি দিলি চেনেলটো খুলি এমাহ ৱেইট কৰিম কৰি ভিডিঅ' দিম তাত দি তাৰপিছত পইচা ক'ত চেনেলত ইউটিউবত অঁ ইউটিউবত অঁ এইটো পাবি হলটো এইটো পাবি কেলে কেনেকৈ পাবি পইচা কি কথা কোৱা চবে কেলে মোৰ পিকে কমেডি বুলি এটা চেনেল নাই জানো অঁ আচ্ছা সেইটো যে অঁ কি হ'ল আজিকালি নাইকিয়া হৈ গ'ল যে ভিডিঅ' চিডিঅ' নিদিয়া হ'ল কি লাভ ভিডিঅ' দি কেলে পইচা লাভটো কি ভিডিঅ' দি পেলাই মোক সেই ভদৈ পিতাকে খুলি দিলে বোলে আপুনি ভিডিঅ' চিডিঅ' দি থাকিব পিকে কমেডি বোলে চেনেল এটা খুলি দিয়ক খুলি দিলোঁ অঁ খুলি দিলোঁ এতিয়া সেইদিনা দিলোঁ বোলো তই পইচা সোমাইছে নি চাচোন যা পইচা সোমাইছে নি চাবলৈ দিলোঁ সি কৈছে বোলে পইচা নাই বোলে ডলাৰ সোমাইছে বোলে ডলাৰ নে কোলা অঁ মই ডলাৰ নে কোলাই কি কৰিম বাৰু কচোন কেইখন ডলাৰ বেচিম মই সেইবোৰ ডলাৰ কোলা সেইবোৰ নহয় নহয় এইটো আৰু কি এইটো ডলাৰ 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 মানে কি আমাৰ ইয়াত মানে যেনেকৈ মানে আমি টকা বুলি কওঁ নাই অঁ টকাটো আমাৰ ইণ্ডিয়াত যেনেকৈ টকা বুলি কয় সেইটো মানে আমেৰিকাত ডলাৰ বুলি কয় মানে ন আমেৰিকাত ডলাৰ বুলি ক'লেনো মই ডলাৰ কি কৰিম বাৰু মোক সেইটোকে কচোন তেৰিকা তোমাৰ মানে তাৰপৰা যিটো পইচা পঠাব সেইটো ক'ৰ পৰা আমেৰিকাৰ পৰা পঠায় এইটো অঁ ইয়াত মই ভিডিঅ' কৰি আছোঁ আমেৰিকাৰ পৰা মোক কেলৈ পইচা পঠিয়াব তেৰি আৰে সেইটো এটা কোম্পেনী হয় অঁ তাহাঁতি মানে পইচাটো পঠিয়াই মানে তাহাঁতি ডলাৰত পঠিয়ায় হা তুমি ইয়াত তুমি পইচাটো পাবা তুমি বেংক একাউণ্ট আছে নাই তোমাৰ আছে কি বেংকত আছে এই গ্ৰামীণ বিকাশ বেংক তুমি কাম এটা কৰিবা অঁ তোমাৰ যিটো একাউণ্ট নাম্বাৰ আছে একাউণ্ট নাম্বাৰটো তুমি তাত দি দিবা ক'ত ইউটিউবত তোমাৰ তাৰ পইচা সোমাই যাব তোমাৰ একাউণ্ট নাম্বাৰটো মই দিবলৈ নাই দেই একাউণ্ট নম্বৰ নিদিলে আকৌ কেনেকৈ পইচাটো সোমাব আকৌ মই একাউণ্ট নম্বৰ নিদিওঁ একাউণ্ট নম্বৰটো দিলে সেই মই যে কৃষকৰ 2000 টকাটো পাইছিলোঁ সেইটো যদি কাটি দিয়ে সেইটো পোৱা নি তুমি পাওঁ আৰু কোনে কোনে পায় এই সেইবোৰ বাদ দিয়া পিছত ক'ম সেইবোৰ নেকাটে সেইবোৰ কেলৈ কাটিব বাৰু কোৱাচোন তুমি একাউণ্ট নাম্বাৰটো দি দিবা তাত তুমি পইচা পাই থাকিবা তুমি এটা বস্তু বাদ দিয়া মই এটা কথা কওঁ পইচা সোমাবই অঁ সেইটো দিলে পইচা পাবাই হেৰি জীয়েকক দেখা নাই আমাৰ এই আমাৰ গাঁৱৰ যে নগেনৰ জীয়েকজনী অঁ নগেনৰ কি হ'ল নগেনৰ জীয়েকে গোটেই ৰাতিপুৱা গধূলি ভিডিঅ' বনাই থকা দেখিছা নাই মোবাইলটো এনেকৈ লৈ অঁ
দেখিছা নাই অ, মন কৈছা নাই অ। ৰাতিপুৱা যিজনী ছোৱালী শুই নুঠে অ ৰাতিপুৱা চোতাল সোনকালে উঠে সোনকালে আজিকালি সোনকালে উঠে পুৰা যাও মাৰি দেখিছা নাই দেখিছো হে? তাই যাও মাৰি থাকে হয়। মোবাইলটো এনেকে লৈ যাও মাৰি থাকে যে তাৰপৰা যিজনী গৰুকেইটা ওচৰলৈ নাযায় ৰাতিপুৱা তোমাৰ মোবাইলটো লৈ পেলাই এখন হাতে গোবৰ পেলাই এখন দেখিছো হয় 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 তাৰপৰা গাখীৰ খিৰোৱা অ গাখীৰৰ গড়টো নোলাই এনেই টানি থাকে মানে মোবাইলটো লৈ পেলাই। তুমি কি কৰিবা পিছে এতিয়া কিহৰ চেনেল খুলিবা তুমি মই তোমাৰ কুকিং চেনেল এটা খুলিম বুলি ভাবিছোঁ হয় খানা চানা বনাই যে খানা বনোৱা চেনেল তই খুলিবি খুলিম মই তাই এতিয়া যিখিনি মানে কাম কৰা যিখিনি চেনেল দেখাইছে মানে ঘৰ যাও দিয়া কিবা কিবি সেইবোৰত কেনেকুৱা মানুহে চায় হে ই কেনেকুৱা মানুহে চায় নহয় তই কি দিবি মই আকৌ খানা বনোৱা দিম আকৌ কি বনোৱা মই বাৰু মানে শিকি আছোঁ বস্তুটো মই বিশেষকৈ এতিয়া মই জানো মানে হেৰি কৰিবলৈ কি মানে ইয়াত আকৌ ষ্টাইলটো বেলেগটো অ ভিডিঅ' দি ষ্টাইলটো বেলেগ তুমি এনেকৈ ক'লে নহ'ব মানে যে মই ভাত বনাব জানো মানে তুমি দিব লাগিব চাউলৰ পৰা কেনেকৈ ভাত তৈয়াৰ কৰা হয় চাউলৰ পৰা কেনেকৈ ভাত তৈয়াৰ কৰা হয় তাৰপিছত তেনেকৈ মানে চাউলটো গৰম পানী দিম হা প্ৰথমতে গৰম কৰিলোঁ পানী তাৰপিছত চাউলটো দি দিলোঁ তাৰপৰা ভাত হৈ গ'ল লৰাই পেলাই মানে সেইটো এটা মানে ধুনীয়াকৈ সজাই পৰা ভিডিঅ' এটা দিম তাৰপিছত তাৰপৰা তোমাৰ হেৰি দিম আৰু মই জানো আৰু হেৰি জানো পানী বইল গৰম পানী গৰম পানী বুলি কৈ দিব নালাগে নহয় পানী কেনেকৈ বইল কৰে দৰ্শকক দেখাব লাগিবতো আৰু তাৰপিছত আৰু মেগী বনাব পাৰিম পাৰিম মেগী বনাব পাৰিবি সেইটো পাওঁ আৰু কণী ভাজিব পাওঁ কণী ভজা মেগী বনোৱা মানে কণী বা কেনেকৈ আমলেট হয় সেই তেনেকুৱা গোটেই টাইপৰ বস্তুখিনি লৈ পেলাই মই মানে এটা ভিডিঅ' কৰিম এটা কথা কওঁ দেই তই আনকালে ঘৰত ভাত চাত এইবিলাক কিবা বনাই পাইছ জানো চাহ তাহ নাই পোৱা পাৰিবি পাৰিম তাত এটা কথা নহয় তুমি চাহকণ বনাইছোঁ যেনিবা চাহকণ মই পানী অকণ গৰম কৰি পেলাই চাহপাত কেইটামান দি চেনি অকণ দি দিলে চাহ হৈ যাব তই এতিয়া মানে কুকিঙৰ চেনেল খুলিবি তাত আকৌ তোমাৰ টেষ্টটো নলয়হি নহয় ভিডিঅ'ত তই দেখোন এনেকে চেনেল খুলি এনেকে যদি কুকিঙৰ হেৰি দেখোন তই বনি গলি কিন্তু তই বনি গলি বনিব লাগিবতো মই কৈছো নহয় তই বনি গলি তই হেৰি কৰিবিচোন তহঁতৰ খেতি মাটি আছে নাই খেতি মাটি আৰু 4 বিঘামান আছে সেইখিনি বেছি দে সেইখিনি বেছি দে পেলাই তই ইয়াত লগাই দে চেনেলত লগাই দে পইচাখিনি তই বনি গলি আৰু হেৰি নহয় আমাৰ হেৰি কি বুলি কয় চাৰিআলিত যে গগৈ হোটেলখন আছে দেখিছ নাই কেলে নাই দেখা আকৌ তাতে বোলো ডেইলি চাহ খাওঁচোন আকৌ গগৈ হোটেলত কাৰিকৰ এটা দৰকাৰ হৈ আছে অলপ দিন তাত কামটো কৰি ল তাৰপিছতে ইউটিউবত দি থাকিবি কটীয়া চব